টাংলাই খুবটাং সকলোলৈকে নমস্কাৰ জনাইছোঁ। আহোম শব্দটোত কেইটামান লৈ আহিছোঁ। আহোম শব্দ না, তা বা লা এই শব্দকেইটা ক'ত কিদৰে ব্যৱহাৰ হয় আজি ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক অৱগত কৰিম। আমি যেতিয়া কাৰোবাক কিবা এটা কাম কৰিবলৈ অনুৰোধ সহ আমি কওঁ তেতিয়া আমি আহোম ভাষাত দুটা শব্দ ব্যৱহাৰ কৰোঁ। দুটা শব্দ অব্লিক হয়, কোনোবা এটা ব্যৱহাৰ কৰিলে হ'ব। শব্দ দুটা কাৰোবাক যদি আমি আনক কৰিবলৈ অনুৰোধ কৰোঁ তেতিয়া লা বা তা শব্দটো ব্যৱহাৰ কৰিবলগীয়া হয়। যেনে মাউহেতলা তুমি কামটো কৰা দেই, মাউফাতলা তুমি পঢ়া দেই, মাউটেমলা তুমি লিখা দেই, মাউটংলা তুমি ৰান্ধা দেই, তেনেকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু নিজৰ ক্ষেত্ৰত যেতিয়া আমি নিজে কাম এটা কৰোঁ বুলি কাৰোবাক অনুৰোধ সহ কওঁ তেতিয়া তাত কিন্তু আমি না শব্দটো ব্যৱহাৰ কৰোঁ। যেনে কাও কিন্না মই খাওঁ দেই, কাও কা না মই যাওঁ দেই, কাও মা না মই আহোঁ দেই, কাও হেত না মই কৰোঁ দেই, ঠিক তেনেদৰে ক'বলগীয়া হয়। চুমিয়াও